পাগলা ফাটেকত সন্ধিয়া সময়ত এটা ডাঙৰ ঘটনা হৈ গ'লগৈ সকলো পাগলে গোট হোৱা সময়তে এটা পাগল আকৌ ওচৰতে থকা পুখুৰীটোত পৰি গ'লগৈ নহয় পুখুৰীত উঠি সি ঢপলীয়া আছে চিঞৰি আছে সিহঁতৰ মাজতে এটা শ্যাম বুলি কোৱা এজন পাগল আছে সি দৌৰি গৈ এই পুখুৰীত পৰাজনক সি উদ্ধাৰ কৰি লৈ আহে এই সকলোবোৰ কাৰখানা ডক্তৰৰ যিজন 1 নম্বৰ সহকাৰীজনে সি চাই আছে তাৰপিছতে সি আহি ডক্তৰৰ 2 নম্বৰ সহায়কাৰীজনক ক'লে আহি শ্যাম যে ভাল হৈছে ছাৰ আমাৰ ইয়াৰ পৰা ঘৰলৈ নাযাওঁতে তুমি ছাৰক কোৱা গৈ যোৱাচোন কাইলৈ কিজনী তাক পঠাব পাৰোঁৱেই আমি ভাল হৈছে যোৱা কথাফাক সকলো বিৱৰি ক'লে 2 নম্বৰ সহকাৰীজনে গৈ ডক্তৰক লগ পাই ক'লে ছাৰ শ্যাম ভাল হৈছে সি সিহঁতৰ লগৰ এজন পুখুৰীত পৰিছিল সেই পুখুৰীৰ পৰা উদ্ধাৰ কৰি লৈ আহিছে এই কথাখিনি শুনি ডক্তৰে কিবা এটা কওঁ বুলি লওঁতে 1 নম্বৰ ডক্তৰৰ সহকাৰীজন আহি দৌৰি আহি ডক্তৰক কৈছে ছাৰ এই শ্যামে অলপ আগতে যিজন পাগলক উদ্ধাৰ কৰিছিলে পানীৰ পৰা তাৰ গাটো পানীৰ পৰা পানীখিনি শুকাবৰ কাৰণে সি ডিঙিত ৰছী বান্ধি ফেনত ওলমাই থৈছে সেই ফেনৰ বতাহত হেনো বোলে তাৰ গাটো শুকুৱাব শ্যাম ভাল হোৱা নাই ছাৰ